ৰেডি এটা ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আছে আমাৰ যে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে তো ডিউৰিং কোড অফ কণ্ডাক্ট আমাৰ ইণ্টেনচিভ নাকা চেকিং চলি আছে আমাৰ থানাৰ ষ্টাফ প্লাছ আমাৰ বাহিৰা ষ্টেটৰ পৰা ফ'ৰ্চ আহিছে CAPF আহিছে তো কণ্টিনিউৱাছ আমাৰ নাকা চেকিং চলি আছে আৰু নাকা চেকিং চলি থকাৰ সময়ত আমি কিবা যদি কণ্ট্ৰবেণ্ড পাওঁ ইলিগেল যিবিলাক ইলেকশ্যনৰ সময়ত কেৰি কৰিব নোৱাৰে আপোনালোকে জানে যে ফায়াৰ আৰ্মছ হওক লাইচেঞ্চ ফায়াৰ আৰ্মছ হওক বা 50,000ৰ ওপৰত কেছ মানি আৰু এনি কাইণ্ড অফ ইলিগেল বস্তু কেৰি কৰিব নোৱাৰে আৰু তেনেকুৱা ইনপুট আপোনালোকৰ লগত থাকে আমাক শ্বেয়াৰ কৰিব লগে লগে আৰু 144 লাগি আছে আপোনালোকে গম পায় যে 5জনতকৈ মানুহ বেছি গেডাৰিং হ'ব নোৱাৰে আৰু কিবা যদি ইলেকশ্যন পাৰপাছত থাকে তেওঁলোকে পাৰ্মিশ্যন ল'ব লাগিব তো ডিউৰিং কোড অফ কণ্ডাক্ট নাকা চেকিং চলি আছে ডে নাইট তো আপোনালোকৰ এলাৰ্ট থাকিব আৰু মানুহবিলাককো আমাৰ যাতে এইটো মেছেজটো যায় কোনো তেনেকুৱা ধৰণৰ ইলিগেল বস্তু যাতে কোনো লগত লৈ নাহে বা কেৰি নকৰে যদি থাকে আপোনালোকৰ ইনপুট মোক লগে লগে জনাব আৰু আমাৰ থানাৰ PS থানাৰ জুৰিডিকশ্যনত যাতে কোনো ধৰণৰ তেনেকুৱা ইনচিডেণ্ট নহয় সেইকাৰণে আপোনালোকক মাতি পেলাই মেছেজটো দিয়া হৈছে আপোনালোকৰ লগত থাকিলে কিবা মেছেজ ইনপুট থাকিলে মোক লগে লগে জনাব আৰু ইলেকশ্যনটো যাতে কোনো ল' এণ্ড অৰ্ডাৰ ক্ৰিয়েট নোহোৱাকৈ তেনেকুৱা কোনো ইনচিডেণ্ট নোহোৱাকৈ যাতে পাৰ হৈ যায় আমাৰ থানাৰ আণ্ডাৰত সেইটোৱে মেছেজ গতিকে আপোনালোকে হেল্প কৰিব আৰু মইতো আছোঁৱেই সেইখিনিয়ে আছিলে আৰু কিবা আছিল নেকি আৰু এটা কথা গাড়ী যদি যায় গাড়ীত মুভিং কৰিলে ছিট কেপাচিটি যিটো থাকে 5 ছিটাৰ হ'লে 5জন আৰু 4 ছিটাৰ হ'লে 4জনেই যাব পাৰিব আৰু উইথ ছিট বেল্ট যাব লাগিব আৰু হেলমেটটো জানেই হেলমেট পিন্ধি যাব দুজনতকৈ বেছি নাযাব দুজন গ'লে হেলমেট পিন্ধি যাব তো এইখিনি মেছেজ আমি অলপ এলাৰ্ট কৰিব লাগে সেইখিনিয়ে আৰু